बाक्सानि सालबारिनि खाथियाव थानाय बजालिनि माधवपुराव आइजो गोमादों। थांनाय 23 मार्चनिफ्राय गोमानानै दं। माधवपुरनि मुकुल दासनि बिसि आरो सानै गथ'नि बिमा जयन्ती दासआ बिजनीआव थानाय बिफानि न'निफ्राय गोमादों। जयन्ती दासआ से खावसे बोसोरनि फिसाज्लाखौ लोगोआव लानानै 7 बोसोरनि फिसाज्लाखौ गालांनानै जयन्ती दासआ बिजनीनि बिफानि न'आव थांदोंमोन। बिसि गोमानायखौ लानानै बिफा बिमा हिना मुकुल दासआ पुलिसनो एजाहार होदों। थांनाय 15 साननिफ्रायनो बिसिया गोमानानै थानायाव गावजों लोगोसे फिसाज्लाखौ जोथोन लानायाव जेंनाजों भुगिनांदों मुकुल दासआ। बे गोमानाय जाथायनि सायाव नायबिजिरनानै गोमानानै थानाय बिसि आरो फिसाज्लाखौ नागिरनो थाखाय फिसाय मुकुल दासजों लोगोसे नखरनि सुबुंफ्रा पुलिस बिफाननिसिम खावलायहरदों। लोगोसे जयन्ती दास आरो उन्दै फिसाज्लाखौ सोरबाफोर बहाबा नुसनबायोब्ला 7086810327 नम्बराव खौरां हरनो थाखाय मुकुल दासआ खावलायहरदों। তেইছ তাৰিখৰ পৰা নহৈ আছে। এই বাপেকৰ ঘৰত গৈছে, বাপেকৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। ল'ৰা আছে 1.5 বছৰৰ। এই কৈ গৈছে যে বাপেকৰ লগত ঘৰত গেল, বাপেকো আছিল আৰু ডাঙৰ ল'ৰাটো থৈ গৈছে তাতে। ইয়াতে থকা আছিল আমাৰ। কোনো নাই আমাৰ। ল'ৰা ছোৱালী 2জন। কিমান বছৰ হ'ল বিয়া পাতা 9 বছৰ হৈছে। সন্দেহ কৰে মানে অপহৰণ কৰি লৈ গৈছে। বেয়া জেগাতো যাব পাৰে, ল'ৰাটো বেচ পাব পাৰে, গেৰেণ্টি নাই। এতিয়া বহুত দিন হ'ল খবৰ পোৱা নাই, পুলিচেও তদন্ত কৰি আছে, পোৱা নাই। কোন থানাত পুলিচক জনাইছে? এই বলমগুৰি থানাত। বিজনী বলমগুৰি। কি কৈছে পুলিচে? পুলিচে কৈছে তদন্ত কৰি আছোঁ আমি, এনেকৈ কৈছে। কিমান দিন হ'ল এজাহাৰ দিয়া? এজাহাৰ দিয়া 23 তাৰিখে দিছোঁ। এতিয়ালৈকে খবৰ পোৱা নাই। কি নাম আছিল তেওঁৰ নাম জয়ন্তী দাস। ঘৰ বিজনীতে আছিল? ঘৰ বিজনীত বলমগুৰি। এতিয়া কি আম্বাজ জনাব? পুলিচক কি ক'ব? পুলিচক কৈছোঁ ফটকে যাতে ওলাই যায়। ঘৰখন চলাত অসুবিধা হৈছে? ঘৰ চলোৱা অসুবিধা হৈছে আৰু সৰু ল'ৰা এটা আছে, ইয়াৰ কাৰণে টেনশ্যন হয়। আৰু ডাঙৰটো মানে স্কুলত যায়, মানুহ নাই, তাক কাই চাব, ভাত ৰন্ধা দিগদাৰ। মা দেউতা নাই আপোনাৰ? আমাৰ মা দেউতা নাই। কোন কোন আছে এইটো ঘৰত? ঘৰত আমাৰ ডাঙৰ ল'ৰাটো আছে আৰু মই। বাকী কোনোৱে নাই? কোনো নাই। কিমান হৈছে? 7 বছৰ। আৰু লগত লৈ গৈছে? এইটো 1.5 বছৰ। ইয়াৰ পৰা কেতিয়া গৈছিল? ইয়াৰ পৰা 22 তাৰিখে গৈছে। মানে আপোনাৰ ইমান দিন যে চলি আছিলে, বিয়াৰ পিছত ভালে চলি আছিলে? নাই, কাজিয়া পেচাল নাই, মৰমত চলি আছিলে। তাৰপিছতো গ'ল কিয় বা গেল? বেলেগে লৈ যাব পাৰে নেকি? মানে বেলেগে অপহৰণ কৰি লৈ যাব পাৰে, খবৰ পোৱা নাই। ইয়াৰ পৰা কেইটামানত গৈছে? ইয়াৰ পৰা 8টা বজাত গৈছে। ৰাতিপুৱা? পুৱাতে 8টা বজাত গৈছে। মানে মাৰ ঘৰত যাম বুলি কৈছিল? মাৰ ঘৰত মানে বাবাৰ লগত গৈছে, একলগতে গৈছে বাবা সি। ইয়াৰ পৰা ইয়াতে 9 মাহ আছিল আমাৰ তাতে। ইয়াতে থকা আছিল? ইয়াতে থকা আছিল, মানে কায়ো নাই না, তাৰ বাপেকে মানে থকা আছিল। বাপেকক মানে ঘৰত নিম বুলি একলগত গৈছে। সিহঁতৰ ঘৰ কি বুলি জানিব দিছে তেওঁ? তাহাৰ মা বাপেকে গমেই পোৱা নাই। তাৰ মা বাপেকক কৈছে যে বিজনী টাউনত কোনোবা তাতে যাম, ইয়াৰ পৰা মানে খবৰ নাই।